জন্মদিন আৰু জন্মদিন উপলক্ষে আজি মই ঘৰতে আছোঁ আৰু বাৰ্থডে উপলক্ষে ভগৱানৰ কাৰণে অকণমান পায়স বনাইছোঁ আৰু প্ৰভুৰ কাৰণে প্ৰসাদ বনোৱা হ'ল আৰু এতিয়া মই প্ৰভুক প্ৰসাদ দিম যেটো বাৰ্থডে উপলক্ষেতো কিছু উৎসুকতা থাকেই দিয়কচোন আৰু এইকাৰণে মই ভাবিছোঁ প্ৰভুৰ কাৰণে যেটো ভগৱান শ্ৰীকৃষ্ণৰ পায়সে মানে আটাইতকৈ পায়সে ভাল পায় গতিকে তেওঁৰ কাৰণে মই পায়স বনাইছোঁ আজি আৰু এতিয়া প্ৰভুৰ আগত সেই পায়স দিম মানে ভোগ দিম আৰু ক্ষীৰ আৰু লগতে দুটা মিঠাইও দি দিছোঁ আৰু এনেকৈ প্ৰভুক মই আগবঢ়াইছোঁ আৰু এইখন মোৰ প্ৰভুৰ থাপনা এবাৰ চাওকচোন কিমান ধুনীয়া লাগিছে আৰু বাৰ্থডে বুলি বহুকেইটা উপহাৰ পালোঁ গহনা পালোঁ এয়া কাপোৰ পাইছোঁ আৰু লগতে এটা সৰু ধুনীয়া কেক চাওকচোন কেকটো কিমান মৰম লাগিছে তাৰ পাছত এইদৰে লগে ভাগে এসাঁজ খালোঁ আৰু মাৰ সৈতে গধূলি ওলাই আহিলোঁ মন্দিৰলৈ বুলি মন্দিৰলৈ আহিলোঁ চাকি জ্বলালোঁ তাৰ পাছত মায়ে মোক সাধু কথা কৈ আছে দেই সুভদ্ৰা বলভদ্ৰ জগন্নাথৰ সাধু কথা কৈ আছে আৰু তেনেতেই আৰতিৰ সময় হ'ল আৰু এনেকৈ অতি সুন্দৰভাৱে মোৰ জন্মদিনটো পাৰ হৈ গ'ল